আমি এতিয়া মানে খাবৰ কাৰণে একো নানিলোঁ মানে অকল বাল্টিংটো আনিলোঁ ধুবৰ কাৰণে আৰু একো নানিলোঁ তাৰপিছত আনিছোঁ কিবা নিমখ আনিছোঁ কিবা কিবি আনিছোঁ আৰু এইটো গোবৰটো য'ত খাবলৈ মানে খাবৰ কাৰণে একো নানিলোঁ সেইকাৰণে ভাবিছোঁ এতিয়া মই গছৰ পাত ছিঙিব যাওঁ আৰু গাইজ আমাৰ দেখুৱাওঁ গাইজ এতিয়া মই গৈ থাকোঁ গছৰ পাত ছিঙিবলৈ দৌৰি অকণমান দেৰি হৈছে গাইজ খাবলৈ সেইকাৰণে অকণমান দৌৰি যাওঁ আৰু এই গাইজ পানী একেবাৰে চাওক পানী তিতি একদম ফ্ৰেছ এই গাইজ গৈ আছোঁ মই ছিঙিবলৈ এতিয়া পাত 2-3 কিলোমান ছিঙি আনিম আৰু ডাঙৰ পাত আছে এইফালে আপোনালোকক দেখুৱাম গাইজ চাই থাকিব একেলগে গাইজ এই গাইজ এইফালে টেঙাৰ চেঙাৰ চব আছে গাইজ এতিয়া দৌৰি গৈ আছোঁ গাইজ পাত ছিঙিবলৈ চাই থাকিব গাইজ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ গাইজ আজি মই কি কৰিব গৈ আছোঁ আপোনালোকক কম গাইজ তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই থ'ব নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ গাইজ আজি আপোনালোকে থাম্বনেইলটো আৰু টাইটেলটো চাই গম পাইছে আজি মই কি কৰিব গৈ আছোঁ গাইজ হ'লেও আপোনালোকক কৈছোঁ গাইজ আজি মই বগৰী খাবলৈ গৈ আছোঁ আমাৰ গাঁৱৰ পিছফালে এজোপা বগৰী গছ আছে তাতে আমি এতিয়া বগৰী খাব গৈ আছোঁ লগত হাতীয়াৰ চব নিছোঁ আৰু গাইজ আপোনালোকক দেখুৱাম আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে প্লিজ লাইক কৰিব আৰু যদি বেয়া পায় আপোনালোকে ডিছলাইক মাৰিব আৰু এতিয়া গাইজ মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে শেষলৈ চাই থাকিব অকণো স্ক্ৰিপ্ট নকৰাকৈ গাইজ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সেই গাইজ এতিয়া মই হাতীয়াৰনো কি নিছোঁ লগত আপোনালোকক দেখুৱাম গাইজ আপোনালোকে চাব এতিয়া আপোনালোকক দেখুৱাইছোঁ গাইজ এইফালে মই বাঁহৰ খুন্দনা নিছোঁ এইফালে ইয়াৰ লগত আৰু পূৰা খুন্দি খাম আৰু গাইজ এইটো চাওক বাঁহৰ খুন্দনা এটা বনাই আনিছোঁ আৰু লগত আছে এইফালে বাল্টিং এটা লৈ আনিছোঁ লগত বাল্টিং আৰু চাব পাৰে বাল্টিঙত কি আছে এইফালে চাওক ধনিয়া আছে আৰু নিমখ আনিছোঁ লগতে আৰু জলকীয়া আছে আপোনালোকক ভালকৈ উলিয়াই দেখুৱাম গাইজ এতিয়া আপোনালোকে চাই থাকক আৰু দেখুৱাই গৈ থাকিম এই গাইজ এতিয়া মই গৈ আছোঁ একদম পথাৰে গৈ আছোঁ আৰু এইফালে অকলে নহয় মোৰ লগৰ কেইজনো আছে এইফালে চাওক আমাৰ চেঁচা নদী আমি এতিয়া মানে খাবৰ কাৰণে একো নানিলোঁ মানে অকল বাল্টিংটো আনিলোঁ ধুবৰ কাৰণে আৰু একো নানিলোঁ তাৰপিছত আনিছোঁ কিবা নিমখ আনিছোঁ কিবা কিবি আনিছোঁ আৰু এইটো গোবৰটো য'ত খাবলৈ মানে খাবৰ কাৰণে একো নানিলোঁ সেইকাৰণে ভাবিছোঁ এতিয়া মই গছৰ পাত ছিঙিব যাওঁ আৰু গাইজ আমাৰ দেখুৱাওঁ গাইজ এতিয়া মই গৈ থাকোঁ গছৰ পাত ছিঙিবলৈ দৌৰি অকণমান দেৰি হৈছে গাইজ খাবলৈ সেইকাৰণে অকণমান দৌৰি যাওঁ আৰু এই গাইজ পানী একেবাৰে চাওক পানী তিতি একদম ফ্ৰেছ এই গাইজ গৈ আছোঁ মই ছিঙিবলৈ এতিয়া পাত 2-3 কিলোমান ছিঙি আনিম আৰু ডাঙৰ পাত আছে এইফালে আপোনালোকক দেখুৱাম গাইজ চাই থাকিব একেলগে গাইজ এই গাইজ এইফালে টেঙাৰ চেঙাৰ চব আছে গাইজ এতিয়া দৌৰি গৈ আছোঁ গাইজ পাত ছিঙিবলৈ চাই থাকিব গাইজ সেই গাইজ এতিয়া পাই গ'লোঁ এই জোপাৰ পৰাই নিম আৰু সেই গছজোপা
এইফালে মোৰ দাদা এইটো অথনি উঠি গৈ আৰু গছজোপাত উঠি সিয়ে পাৰিলে আৰু এইফালে আৰু এইটো লাফু আছে গাইজ চাই লওক এতিয়া এইফালে চাওক চব পৰি আছে আমি এতিয়া বুটলিম আৰু গাইজ এইফালে চাই লওক কেনেকুৱা চব বগৰী পৰি আছে এতিয়া বুটলি ল'ম গাইজ মই বুটলিবলৈ আৰম্ভ কৰিম আৰু গাইজ আৰু এইফালে বুটলি আছে সিহঁতে এইফালে কিছুমান ধুবলৈ গৈছে আৰু গাইজ এতিয়া চাই থাকিব মই বুটলিম আৰু গাইজ Hey guys, এতিয়া আমি খুন্দিবলৈ ৰেডি আৰু এইফালে সব ধুলো আৰু বুগৰি এইটো ধুই থৈছো অকমান উলিয়াই থৈছো এইফালে এইটো হৈছে আমাৰ কি বুলি কয় এইটো তালাপ বুলি কয় এইটো নহৰু যিমান আপোনালোকে মোক সাপোৰ্ট কৰিব গাইজ